আলাই দিলে দিয় কি যদি আলাই নিদিলে আমাক বিদায় দিয় কি আগতে তেতিয়া নমস্কাৰ গাইজ আজি ভ্লগটো মই এটি গীতেৰে আৰম্ভ কৰি দিলো এয়া হৈছে আমাৰ আনাই আৰু আমি বিহু বুলি সবে একেলগে লগ খাইছোহি আমাৰ আপা ঘৰত মানে মা বায়েকৰ ঘৰত এইফালে ৰাতিপুৱা জলপান উলিয়াই থকা হৈছে মই গুৰ কাটি দিছো সবকে ৰাতিপুৱা এনেকৈ সবে জুই ওচৰতে চাহ আৰু জলপান খাই ললো লগতে যিহেতু আমি আহোম মানুহ গতিকে ইয়াত হাজো ওলাব আৰু সেইখিনি অলপ পাছত দেখুৱাম বাৰু এইভাবে ভিডিওটো চাই থাকক বিহু যোৱা বহুত দিনে হল মইহে অলপমান ব্যস্ত থকাৰ বাবে ভিডিও বিলাক দিব পৰা নাছিলো আজি লাহেকৈ ভিডিওটো এডিট কৰি মেলি দিলো আপোনালোকে চাই থাকিব ভিডিওটো সম্পূৰ্ণকে আৰু এইফালে হৈছে আমাৰ আপা ঘৰত আগতে বহুত আহিছিল আজিকালিহে অলপ টাইমটো নিমিলা হৈছে বাৰু যিয়ে নহওক তাৰ পাছত মই এটা দায়িত্ব পালো ই হৈছে মোৰ দাদা লৰা আৰু ইয়াক বোলে মই পঢ়াব লাগে ই মানে ইমান ডাঙৰ এটা খটাখু ইয়াক পঢ়োৱাটোৱে এটা বহুত ডাঙৰ টাস্ক ই মানে ইমানে টেঙৰ কিবা এটা নোৱাৰিলে তাৰ ফুকে খোৱা দাঁতকেইটা উলিয়াই হাঁহি এটা মাৰি দিব আৰু কি কম ইয়াৰ কথা বহুত ডাঙৰ এটা চেলেপো সেইকাৰণে সি মাৰকেইটা খোৱা হৈছে ভাবিছো যে আজি জলফাই এটা পুৰি ভাতৰ লগতে খাওঁ আপোনালোকে ক'বচোন জলফাই পুৰি পিটিকি খাই পাইছে নাই বাৰু আপাহাতৰ ঘৰত মগাও পুহি আছে সেইবাবে এইখিনি দেখিছেনে এইখিনি পখিলাকৈ চকৰা বুলি আৰু মাইকীখিনিকৈ চকৰি বুলি আৰু এনেকৈ সকলোৱে লগে ভাগে ভাতকেইটা খালো মই কিন্তু মানজুলিকা খাই বহুত ভাল পাওঁ গোন্ধটোৱে মোৰ বহুত ভাল লাগে সেইবাবে মানজুলিকা এডখৰ লৈ লৈছো আৰু এই গৰাকী হৈছে ধৈৰ্য্য বাইদেউ গান এটা গাব গলো তাই লাজতে গানটোৱে নাগালে দুপৰীয়া সকলোৱে চাহ খাওঁ বুলি ললো সেইবাবে ঘৰতে লগা জাহাজী কলে আখি উলিয়াই দিলে লগতে বিস্কুট আৰু কিবা কিবিও আছিল এইগৰাকী হৈছে আমাৰ বৌক কৈছো মই গান এটা গাই দিওঁ আপুনি নাচি দিয়ক বুলি লগতে মই গান এটা গাইও দিলো এখেতে নাচিও দিলে আৰু এইফালে লাল চাহ আহি গ'ল লাল চাহখিনি চেনি নাই কাৰণ সকলোৱে চেনি নাখায় আৰু ময়ো নাখাওঁ চেনি সেইবাবে চেনি নিতে চাহ আৰু কল তেনেকৈ কিবা কিবি খালো আৰু আমি আগফাললৈ বুলি গ'লো কাপোৰবোৰ চপাবলৈ বুলি আৰু আগফালে এখন দেখিছেনে এখন সৰুকৈ চাহৰ বাগান আছে ওচৰতে অলপমান খেতিও আছে আৰু আপাহাতৰ এখন পাছফালে ডাঙৰ বাগানো আছে সেইখন দেখুৱাবলৈ নহল বাৰু আৰু আগদিনা আপাহাতৰ সকাম আছিলে গতিকে ওচৰৰ পৰা নিয়া অলপমান বস্তু আমি দিবলৈ বুলি গ'লো আমাৰ এই সাইডে সকলোৰে ঘৰত প্ৰায় তাঁতৰশাল থাকেই আপোনালোকৰ হেতু সাইডে থাকে নাই বাৰু জনাবচোন হি পোৱালিটোলে চাওকচোন ক'ত সোমাইছেগে বাৰু হি আৰু থাকিবলৈ জেগা পোৱা নাই না বাৰু দেখিবলৈও ইমান কিউট প্লাছ এইটো ৰঙামৰা বুলি কয় বুজিছেনে এইবোৰ কচুলি পকিলে এইবোৰ ৰঙামৰাই হৈ যায় গাইছ বিহু দিনত ফুৰিব আহিছো যেতিয়া পিঠাটো পামেই খাবলৈ বুলি সেয়া দেখিছেনে এয়া হৈছে ঘিলা পিঠা দুটামান খাবলৈতো পাই গলো মই হাই গাইছ গধূলি টাইমত মই বা ভিন্দো বৌ তেনেকৈ সকলোৱে অলপমান ওলাই আহিলো বিহু খাবলৈ বুলি মাতিছিলে যিহেতু সেইবাবে আহি পাই আধুহি ঘৰত জুই ওচৰত বহিবলৈ বুলি দিলে এইপিনে বৌয়ে জুই জ্বলাই আছে এনেকৈ ৰছী এডালেদি জুই জ্বলাইছে তেতিয়া বোলে সোনকালে জ্বলি যায় আৰু এয়া চাহ দিছে পিঠা দিছে এনেকৈ কিবা কিবি লগতে দিছে আৰু আমি আহি চাহ কিবা খাবলৈ ললো ৰিং পাপৰখিনি দেখি কথা এটাই মনত পৰি গ'ল সৰুতে এই ৰিং পাপৰবোৰ হাতৰ আঙুলি লগাই মানুহক ভয় খুৱাইছিলোঁ আৰু এইফালে আমাৰ অংকিত দাদা উৰফে ভেবেলাকাই নামটো এইকাৰণে পৰিছে কাৰণ সি ভেবেলাৰ অবিহনে তাৰ পেটলৈ ভাতো নাযায় পানীও নাযায় এতিয়া আমি আন এঘৰত আলহী খাবলৈ বুলি আহিলো আহি পাই আমি জুই ওচৰতে বহিলো যিহেতু ঠাণ্ডা দিনৰ কথা সেইবাবে জুই ওচৰতে বহিলোহি আহি চবেই গাইছ জুই ফুৱা থকা হৈছে আৰু এইফালে ভেবেলাকাই তাৰ লগৰ এজনী লগ পাই তাৰ কি ফূৰ্তি সিহঁতি এইটো কি খেলিছে জানো মই ভিডিঅ' ৰেকৰ্ডিং কৰি থাকোঁতে মানে সিহঁতি খেলি আছিল কিন্তু মই যেতিয়া গম পালে সিহঁতি মই ৰেকৰ্ডিং কৰি আছো বুলি খেলা বন্ধ কৰি দিলে এনেকৈ বহুত টাইম বাহিৰত বহাৰ পিছত আমাক ভিতৰলৈ বুলি মাতিলে ভিতৰটো একোৰা জুই জ্বলাই দিলে কাৰণ বহুত ঠাণ্ডা পৰিছিল সেইদিনা আৰু অলপমান সাজ দিলে আমাক খাবলৈ সাজো খালো লগতে ভাতো খালো ভাত খাই বৈ আহোঁত মানে আমাৰ বহুত টাইমে হৈছিল আৰু দিনটো এনেকৈ গ'ল আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই ভাল পালে